নমস্কাৰ, মই সৰস্বতী ডেকা মহিলাসকলে স্বাগতম জনাইছোঁ। এইটো যিহেতু সৰস্বতী পূজাৰ বাবে মই আমাৰ স্কুলৰ সকলোকে দেখাবলৈ চেষ্টা কৰিম। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। যাবলৈ ওলাইছোঁ। আমি মণ্ডপৰ ভিতৰলৈ সোমাই আহিলোঁ। ইমান মানুহ বা একদম শলাধিকত জেগা পোৱা নাই, বহুত চলি তাৰমানে। ইয়াত থৈ দিয়া হৈছে ফল মূল, মাহ প্ৰসাদ, ফুল আদি ইয়াত থৈ দিয়া হৈছে। চাৰু চাইডটো আমি দেখুৱাম আপোনালোকক। মা সৰস্বতীৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। এতিয়া মই যাম আমাৰ স্কুলখন দেখাবলৈ অকণমান চেষ্টা কৰিম। আমাৰ স্কুলৰ সৰস্বতী দেখাম আৰু এইটো হৈছে মই পঢ়া ৰুমটো। সকলোবোৰ ল'ৰা ছোৱালী ৰখি আছে হোমৰ ফুটাৰ অপেক্ষা কৰি সৰস্বতী মায়াৰ পৰা আশীৰ্বাদ বিচাৰি। তো ময়ো ৰখি আছোঁ সৰস্বতী মায়াৰ পৰা আশীৰ্বাদ বিচাৰি। আৰু এইফালে ছাৰ বাইদেউসকলে মাহ প্ৰসাদৰ বাবে কাম কৰি আছে তেওঁলোকেও। ভাত অলপ কি হৈছে, চব্জি ভাত, ভাত